ৰাতিপুৱাৰ পৰাই ঘৰত লাইন নাই, ভাবিছিলোঁ লাইন বেলেগতো নাই নেকি। তো আহি খুচৰি মুচৰি চাই পালোঁ ইয়াতে আমাৰ এই পোষ্টত এডাল ছিগি আছে, এডাল পোষ্টত এডাল ৱাৰডাল ছিগি আছে। তো লাইনমেনলৈ ফোন কৰিলোঁ, লাইনমেনে মোক ক'লে যে তুমি থাকোঁতে আমি কিয় যাব লাগে, গতিকে নিজে কৰি লোৱা, লাইনটো কাটি দিম ফোন কৰিলে, গতিকে নিজে চেষ্টা কৰিম। আৰু তেওঁলোকৰ আজি বহুত কাম আহিবলৈ স্বভাৱ মানে হৈছে আমাৰ জখলা এটাটো বিচাৰি আনিলোঁ, চুটি অলপ, সি অলপ ঢুকিয়াবলৈ বাকী, গতিকে আমি জখলাডাল জইন কৰি ল'ম ন, সেইটুকুৰাত তো জইন কৰি ল'ম। আৰু যি প্ৰকাণ্ড ৰ'দ ওপৰলৈ চাবই নোৱাৰি, গতিকে এনেকৈ চশমা এযোৰ লগাই লৈছোঁ। বাহ, সেইটো ষ্টাইলত নহয়, ওপৰলৈ চাবৰ কাৰণেহে লগাই লৈছোঁ, ৰ'দত মানে খালী চকুৱে চাবই নোৱাৰি ইয়ালৈ। ফাৰ্ষ্টে আমি এডাল জইন দি লওঁ, তাৰপিছত দেখাম কেনেকৈ আমি মানে ডেঞ্জাৰ এটা কাম, কাৰেণ্টৰ কাম পোষ্টত উঠি লগাই দিম। ইয়াৰ লগতে ট্ৰেন্সফৰ্মাৰ, আমাৰ লগতে ট্ৰেন্সফৰ্মাৰ আছে, ট্ৰেন্সফৰ্মাৰত কাৰেণ্টটো কাটি ল'ম, কাটি ইয়াত ধুনীয়াকৈ লগাম। এতিয়া প্ৰথম আমি জখলাডাল জইন দি লওঁ, গতিকে আমি এডাল জইন দি ল'ম এতিয়া ধুনীয়াকৈ জখলাডাল, আৰু বিশেষ ৰেঞ্জ পাতি নাই, এডালেই মেইন। হাতত এটি প্লাছ আৰু এটি টেষ্টাৰ লৈ জীৱিকাৰ সন্ধানত সংস্থাপনৰ যুঁজখনত খোজ পেলাইছিলোঁ। তো প্ৰায় 10-12 বছৰমান ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰিছিলোঁ। পোনপ্ৰথমে টেণ্ট হাউচবিলাকৰ লগত কাম কৰিছিলোঁ, তাৰপিছতেই লাহে লাহে আমাৰ অঞ্চলৰ, আমাৰ মৌজাৰ, আমাৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত থিয়েটাৰ, ভাওনা, সবাহ আদি বিভিন্ন অনুষ্ঠানত ইলেক্ট্ৰিচিয়ানৰ লাইনৰ কাম কৰি প্ৰায় 10-12 বছৰীয়া অভিজ্ঞতা গোটাই থৈছোঁ। তাৰে অভিজ্ঞতাৰে আজিৰ এই অকণমান ডেঞ্জাৰ কামটো কৰিবলৈ আগবাঢ়িছোঁ। তো আগতে কাৰেণ্টৰ কামটো কৰিবলৈ আৰু ভয়ানক আছিলে, যেতিয়া ৰাস্তাত এলুমিনিয়াম তাঁৰবিলাক 4ডলীয়া 6ডলীয়াকৈ লোহাৰৰ পোষ্টবিলাকত ওলমি থাকে, তাত বহুত ভয়ানক আছিল কাম কৰিবলৈ। তো আজিকালি বহুত ভাল হ'ল, সকলোফালে কেবুল লাইনবোৰ হ'ল, কেবুল লাইনবিলাকত কাৰেণ্টৰ শ্বৰ্ট খোৱাৰ আশংকাটো কম, খুব ছেফত কামটো কৰিব পাৰি। তাৰে অভিজ্ঞতা লৈ অকণমান আজি নিজৰ কামটো নিজেই কৰিবলৈ আগবাঢ়িছোঁ। তো কৰ্মজীৱনৰ ভয়ানক কামবোৰৰ ভিতৰত ই এটা কাম। এই কামবোৰ কৰোঁতে মোৰ জীৱনত জীৱন মৰণৰ বহুত ডাঙৰ ঘটনা ঘটি গৈছে, তথাপিও তাৰ মাজতে আজি পৰ্যন্ত সুন্দৰকৈ জীয়াই আছোঁ। যদি আপুনি লাইনৰ বিষয়ে একো নাজানে, এই কামত আগ নাবাঢ়িব। তো যদি কাৰোবাৰ আমাৰ দৰে কিছু অভিজ্ঞতা আছে, কামটো কৰিব পাৰে, তাকো লাইনমেনৰ অৰ্ডাৰ অনুমতি লৈ কৰিব, তো পৰাপক্ষত হাত নিদিবই। তো অকণমান কাম কৰা ভয়ানক কামবোৰৰ ভিতৰত অকণমান কৰি যোৱা ইলেক্ট্ৰিচিয়ানৰ কামটোৰ অকণমান সময় সাঁচি ৰখাৰ প্ৰয়াসেৰে ভিডিঅ'টো আগবঢ়াই দিছোঁ। আমাৰ ভিডিঅ'টো চাই থাকিব। ধৰি ল'ম নহয়, কিয়নো চেপ মিলাব লাগে প্লাছটো দি, এয়া মোৰ কাম কৰা আমাৰ পাৰ দিয়া। এতিয়া প্লাছডাল দিয়া, এইডাল অকণমান টান হৈ আছে, কেলা পেলাব লাগিব। হা অঁ সেইখনতে অঁ, আগতে এতিয়া লাইনটো কাটি থৈ আহোঁ, ট্ৰেন্সফৰ্মাৰ লাইনটো কাটি থৈ আহোঁ দিয়া। কেনেকুৱা ৰ'দ, কণ্ঠ শুকাই গৈছে। ঠাণ্ডা পানী যেতিয়া খাবা, ঠাণ্ডা পানী খাবা যে, যিকোনো পানীয়ে খোৱা, এনেকৈ লৈ ভাপকৈ গলি নিদিবা, এনেকৈ লৈ অকণমান চুবাই মানে, বুজিলা? আমাৰ মইনাই খাব, চুবাই দিবা দেই, পানী চুবাই খাবা। বাহ, কি পানী? হা কি পানী? কি পানী? কি পানী? ঠাণ্ডা পানী।
কোনটো জংঘলখিনি সিদিনাখন অকণমান মাৰিলে কেইটামানে এইবোৰ খৰ দিব বৰষুণ দিলে এতিয়া ভয়ানক বৰষুণ দিলে বহুত ভয়ানক মেইন লাইনটো কাটি ল'ব লাগিব এখন জংঘল আপোনালোকৰ হেৰি হয় ফিউজডাল ঠিক আছে ফিউজ গৈ আছে সেয়া ইয়াত এইডাল ফিউজ ফটোৱাই ল'ব লাগিব প্ৰথম ফিউজ কেইডাল আঁতৰাই ল'ম এইডাল ফিউজ গৈ আছে এইকেইডালত আছে লাইন এইকেইডাল লাইন আছে এইডাল লাইন আঁতৰাই ল'লে এইডাল আপোনালোকৰ ছিগি আছে কিবা সেইটো নাই এইডাল ছিগি আছে লগাই দিম এতিয়া এইডাল লগাই লওঁ নহয় বিচাৰি লওঁ এতিয়া লাইন চাপ্লাই চব বন্ধ হৈ গ'ল তোমালোকে আহিছে একো নাই অ'কে এতিয়া আচল কামটো আৰম্ভ ফেজটো গৈ আছে মানে সিহঁতে গম পালেও নহয় তই মই নোচোৱা মানে দিগদাৰ হৈ আছিলে সিহঁতে আজি বহুত কাম কৰে মই হেৰিয়লৈ ফোন কৰিব লাগে লাইন মেনৰ কাম লাইনমেন নাহে দি দিব হে মানে হেৰি এটা ভিডিঅ' এটা দি দিবি আৰু কি এই জখলাডালৰ ওপৰলৈ কাঁইটকেইটা হেৰি এই চিধা চিধা আছে নহয় হ'লেও কাঁইটকেইটা গপচ দে গপচ হয় নাই আমাৰ বেয়া হৈছে এইডাল এইবিলাক ফাল্টু বস্তু কিছুমান লগাই দিছে কি ভাঙি পেলোৱা ভাঙি পেলাব লাগিব এইডাল ফটোৱা বস্তু এই ভাঙি পেলাই আকৌ নলগা হ'ব যন্ত্ৰডাল লগাই থৈ গুচি আহ ফটোৱা বস্তু লগাইছে কিছুমান হয় হয় আমি কিয় যাব লাগে এইটো নহ'লে এতিয়া লগাবি কেনেকৈ লগালো সেইডালে গণ্ডগোল কৰি আছো বুজিছে সেইডালেহে কৰি আছে মাঘৰ লাগি আছো তাতকৈ বাজে বস্তু কিছুমান লগাই দিছোঁ লাইন আমাৰহে গণ্ডগোল হৈ আছে আমাৰ পানী সেইডাল পৰি আছে অঁ ভেল ঠিকি সেই ঠিকে আছে আমিতো নাযাওঁ আমি আগতে গেছটো খুলি আহিম আচল কামটো কৰিছে দেই এই মালটো ফটো এইবিলাক বাজে বস্তু লগাই দিছে কিছু বৰষুণ পৰি কাৰ্বন হৈ এইবোৰ কাৰেণ্ট নোযোৱা হৈ গৈছে আৰু জামালাটো মোৰ হৈছে এতিয়া মেইন কামটো হ'ল তই কাৰেণ্টটো দি দিম কাৰেণ্টত দি টেষ্টিং কৰি চাওঁ কাৰেণ্টটো বিয়া কৰি এলুমিনিয়াম অকণ ফোন কৰিব লাগিব ফিউজকেইডাল লগাই দিম ন ফিউজকেইডাল লগাই দিম কাৰেণ্ট সেইডাল বিচৰাটো ইমান ডাঙৰ বা এই চিমন্টৰ লাইন ভাল কৰি দিছে তাতে চাইছোঁ
এইবিলাক গোটেই APDSL-ৰ নতুন সংকলনৰ এয়া গাইড এইবোৰ জাম বাজে বস্তু ফেষ্টা মেষ্টা কাৰেণ্ট আহি থাকিব পাৰে দেই গতিকে সাৱধান ওচৰত থাকিলে লগত বগাই থাকে কেঁচা মানে গছ পথৰটো গুচি লগত কাৰেণ্ট যায় এইবোৰ কেতিয়াবা শ্বৰ্ট হৈ যাব গোটেই লাগি পেলাই শ্বৰ্ট হৈ যাব কাৰেণ্ট ধেমালি নহয় লৈ যায় ন ডেঞ্জাৰ কাম গম পোৱা নাই মেইন লাইন ডেঞ্জাৰ কাম ইহঁতে ফিউজ লগাবৰ কাৰণে থৈ গৈছে দেৰি যাব এডাল থৈ নাই এইটো হয় মোটা লগাই দিম আপোনালোকৰ ফিউজটো পিটিক পিটিক যায়তো এডাল লগাই দিম মোটা ক'ত যায় বা আমাৰ লগাই দিম মোটাই লগাই দিম বেলেগ তাৰ কাম নহ'ব জানো বেলেগ তাৰ এনেকৈ প্লাছ দি পকা দিব পাৰি কিন্তু নপকাওঁ বহুত জংঘল হৈ আছে জানো বহুত জংঘল হৈ আছে গতিকে এইটো চিষ্টেমত লগাম এনেকৈ লগাইছোঁ লগাই থওঁ এনেকৈ লগাব লাগিব বেয়াকৈ লগালে নহ'ব নহয় চিষ্টেমত লগাব লাগিব সিহঁতে কেনেকৈ লগাই প্লাছ দি পকাই লগায় ভয় লাগে মোক ভয় লাগিছে কিবা জংঘল লাগি গোটেইবোৰ জংঘল কৰি থকা নাই শ্বট মাৰি দিয়ে বডি হৈ যায় ন জংঘলত কেঁচা বস্তুত বডি হয় বেছি ছুটি কৰি যায় নেকি গতিকে এডাল লগাওঁ এডাল সেই জ্বলি নাইকিয়া হ'লগৈ এইটো ফেচৰ ৱাৰবিলাক এডাল আছে হা দুডালহে আছে লোড আছে যে বহুত আমাৰ এইপিনে বেছি নাই আছে আমাৰ পিনে এডাল এনেকৈ দি বনালো এডাল কিমান লম্বা লাগিব হ'ব এডাল লাগিবই ন তাইক মানে সোমোৱাই দিবা শ্বৰ্টকাট তাত লাইনটো অফ কৰি দিব দিয়া ফোন মাৰি লাইন বনাব হাতে নুচোঁ নহয় সেইটো কাৰণে বুজিলা হাতে নুচোঁ মাতৰ পৰাই লগাম গম পালা কেঁচ জালি লগাবা নে বাঁহ জালি প্লাছ দি নুচোঁ বোলে হেৰি হৈ আছে বন চন ধেৰ গজি আছে অসুবিধা লগাব বাঁহডাল দি লগাই দিবা বাঁহডাল দি লগাই দিম টেকনিক লগাই ধৰি পেলাই সোমাই দিবা প্লাছডাল দি লগাই দিওঁ নেকি চবকৈ মাৰিব প্লাছডাল ইমান ৰিক্স নাই প্লাছডাল ইমান ঠিক নহয় গতিকে ইয়াতে চিষ্টেম কৰি লগাম আৰু কিবা এটা চিষ্টেমত লগাব লাগিব তাত তেতিয়াহ'লে এনেকৈ মইডাল ঘূৰাই দিম বাৰু বাকীডালটো লগাব লাগিব ন পুৰা হিচাপত এনেকৈ দি আকৌ ওলোৱাওঁতে কলগীয়া থাকা হা নখোলা এতিয়া খোলা ইয়াত লগালোঁ ৰুম কৰা ইয়াত লগালোঁ ইয়াত লগাই দাল এইকেইটা সৰু হ'ল ঘাঁচটো হোৱা নাই আৰু এই জোখত মই মেজাৰমেণ্টকৈ জোখত বনাই লাহেকৈ বহাই অকণ দিয়া সেনেকৈ হৈ যাব অ'কে হ'লেও কাম নিদিলে হ'ল এডাল ৰ'ল এইডাল ভৰাই দিলেই হ'ল আকৌ বতাহৰ খলকি যাব নেকি ৰাখা হৈ গ'লতো এইডাল পিছ লগাম আহিল ভিতৰত আহিল আমাৰ আহিলে হৈ আছে দেই আপোনালোকৰ ফেচটো বহুত হৈ আছে আপোনালোকৰ ফেচ কৰিছোঁ সেই ভয় লাগে নলগাবা চট লাগি আছে মানে নহয় চব গোটকৈ মাৰিলে যে এই হেৰি লগাই মানে কেঁচাই আহি আছিল যে সেইডাল জ্বলি দেখানে শেষ হৈ গ'লগৈ এইডাল লোৱাৰ সেই লাইনটো ক'ব লাগিব তুমি লাইন মানে কৰিলে তুমি লগাব নালাগে লগাম বাৰু এতিয়া দেই ভয় লাগে ক'ত সেইখিনিটো পায় কল মাৰিলে শ্বৰ্ট হৈ আছিল ন দিয়ক লগাই দিয়ক এবাৰ মই লগালোৱে এইডাল খালি শ্বৰ্ট হৈ গৈছিল আমাৰ লগতে আমাৰ লাইনমেনসকল আহি গ'ল ইফালে ক'ৰবাত শ্বৰ্ট হৈ আছিল শ্বৰ্টটো আঁতৰাই মই ৰাতি
12টা 1টা বজালৈকেও শান্তি নাইকিয়া মানুহকেইজন নেকিজন তথাপি ৰাইজৰ আপত্তি শেষ নহয় কি কয় তপনদা ৰাইজৰ আপত্তি শেষ নহয় ৰাতি 12টা 1টা বজালৈকে কষ্ট কৰি থকা মানুহকেইজন গতিকে নিজে চেষ্টা কৰিলোঁ চৰ্ট হৈ থকা তেখেতসকলক মাতি লৈ আহিলোঁ ধুনীয়াকৈ লগাই হা অঁ এইবিলাক আমি 20 বছৰ আগতে এইবিলাক কৰা মানুহ হয় হয় তাকে যিখিনিয়ে এইবিলাক বুজি নাপায় মুঠতে লাইনমেনৰ বদনাম এনি টাইম আপত্তি মাতিলেও নাহে এইবাৰ শ্বৰ্ট নামাৰে হয়তো আপুনি ধামকৈ মাৰিছে এইটো এই ফেচটো লোড আছে লোড মানে কি হ'ল জানো এইটো কাহিনীটো হ'ল লকডাউনত হ'ল লকডাউনত আপোনাৰ দিয়া আছিলে সেইটোতে দি দিয়া হ'ল গোটেইখিনি এই ক'বা হেৰিটো বাউণ্ডেৰীটো এইটো কিন্তু প্ৰটেকশ্যনো হয় দেই গৰু গাইৰ কাৰণে আমাৰ এইটো বিষ্ণুপুৰটো আৰু এটা সেইটো ন 3টা ট্ৰান্সফৰ্মাৰ আপোনাৰ দায়িত্ব এইজন আমি একেলগে 20 বছৰ আগত কাৰেণ্টৰ কাম কৰা মানুহে তেওঁক কৰি আছে আপোনাৰ পাৰ্মানেণ্ট হ'ল নেকি নাই হয় তথাপিও কৰি আছে ৰাইজক সেৱা দি আছে ৰাতি 12টা 1টাত শান্তি নাজানো কেনেকুৱা এক্সপিৰিয়েঞ্চ গতিকে এইটো বেয়া হ'লে মই ফোন কৰিলে মই ফচি যাওঁ কৰি দিলে আজি বেছিকৈ গৰম পৰিলে লোড ছেটিং বতৰ বেছি বেয়া হ'লে বতাহ ধুমুহা আহিলে পোজ বাগৰে ক'ৰবাত তাঁৰ ছিগে তো লাইনমেনসকলৰ দায়িত্ব বাঢ়ি যায় তেনে সময়তে আমাৰ সাধাৰণ গ্ৰাহকসকলে লাইনমেনক এনেকুৱা হাৰাশাস্তি কৰে অকণমান অহা দেৰি হ'লেই গালি গালাজ পাৰে তো তেওঁলোকে সময় সুবিধা মিলাই আপোনালোকৰ আমাৰ সেৱাটো আগবঢ়াবই মাথো কেতিয়াবা কাম অভাৰ প্ৰেছাৰ হোৱাৰ কাৰণে কেতিয়াবা অকণমান অহা দেৰি হয় তাতো কিছুমান মানুহে অসন্তুষ্টি প্ৰকাশ কৰি লাইনমেনক গালি দিয়া দেখা পায় তো তেনেকুৱা নকৰিব তেওঁলোকে তেওঁলোকৰ সেৱা আগবঢ়াবই তেওঁলোকৰো বহুত ডিউটি থাকে গতিকে অকণমান সময় কেতিয়াবা ধৈৰ্য ধৰিব লাগিব বিশেষকৈ গৰমৰ দিনকেইটাক লাইনমেনক গালি গোলাজ দি হাৰাশাস্তি নকৰিব তেওঁলোকৰো বহুত কষ্টত